হেল্ল' বন্ধুসকল ভিডিঅ' এডিটিং টিউটৰিয়েলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি মই আপোনালোকক শিকাম কেনেদৰে আমি এটা ভিডিঅ'ৰ পৰা তাৰ অডিঅ' ফাইলটো আঁতৰাই দিব পাৰোঁ বা নাইকিয়া কৰিব পাৰোঁ তাৰ বাবে আমি অন্ডাৰ শ্বেয়াৰ ফিল্মৰা ছফ্টৱেৰটোৰ ৱৰ্কিং উইণ্ড' খুলি লৈছোঁ এতিয়া আমি ইয়াত এটা ভিডিঅ' ইম্পৰ্ট কৰিম ইম্পৰ্ট কৰিবৰ কাৰণে import media files অপচনত টিপক আমি ইয়াৰ পৰা যিকোনো এটা ভিডিঅ' বাছি ল'ম ধৰি লওক মই ডেস্কটপৰ পৰা এটা ভিডিঅ' বাছি লৈছোঁ ভিডিঅ'টো আহি গৈছে ইয়াক আমি এড টু প্ৰজেক্ট কৰিব লাগিব এড টু প্ৰজেক্ট কৰিবৰ কাৰণে এই প্লাছ চিনটোত ক্লিক কৰক হয় ফ্ৰেণ্ডছ দেখা পাইছে এইটো এটা ভিডিঅ' ইতিমধ্যে আমাৰ প্ৰজেক্ট ফাইললৈ আহি গৈছে আমি এইটো এটা প্লে কৰি চাব পাৰোঁ এতিয়া আমি অডিঅ'টো ইয়াৰ পৰা আঁতৰ কৰিবৰ কাৰণে ভিডিঅ'টোত এটা ৰাইট ক্লিক কৰক ৰাইট ক্লিক কৰিলে এতিয়া ইয়াত এটা অপচন দেখা পাব অপচনটো হৈছে অডিঅ' ডিটেচ ইয়াত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে ভিডিঅ'টোৰ পৰা অডিঅ' ইয়াৰ যি ছেকশ্যন আছিলে অডিঅ' ছেকশ্যনটো ইয়াত আঁতৰ হৈ গৈছে এতিয়া আমি এই অডিঅ' ছেকশ্যনটো এটা চিলেক্ট কৰি লওক চিলেক্ট কৰিবৰ কাৰণে ইয়াত ক্লিক কৰক ৰাইট ক্লিক কৰিলে আপুনি দেখা পাব এখন নতুন উইণ্ড' খোল খাব নতুন উইণ্ড'খনত ইয়াত বিভিন্ন ধৰণৰ অপচন আছে অপচনত গৈ আপুনি ডিলিট কৰি দিয়ে এই ভিডিঅ'টোৰ পৰা ইয়াৰ অডিঅ' ছেকশ্যনটো আঁতৰ হৈ যাব এতিয়া আপুনি প্লে কৰি চাব পাৰে ইয়াৰ অডিঅ'টো নাবাজে প্লে কৰিবৰ কাৰণে ইয়াত ক্লিক কৰক হয় ফ্ৰেণ্ডছ দেখা পালে ভিডিঅ'টোৰ পৰা অডিঅ' ছেকশ্যনটো আঁতৰ হৈ গৈছে এতিয়া যদি আপুনি এই ভিডিঅ'টো এক্সপৰ্ট কৰিব বিচাৰে অডিঅ'টো নোহোৱাকৈ তেনেহ'লে এক্সপৰ্ট অপচনত যাওক এক্সপৰ্ট অপচনত যাবলৈ এক্সপৰ্ট অপচনত ক্লিক কৰক ইয়াত আপুনি ভিডিঅ'টোৰ নাম এটা দিয়ক উদাহৰণস্বৰূপে মাই ভিডিঅ' 3 ইয়াত আপুনি ডেষ্টিনেশ্যন ফল্ডাৰ এড কৰক নহ'লে নৰ্মেলি যিহেতু ডেষ্টিনেশ্যন ফল্ডাৰ থাকে তাতে থাকিব দিয়ক ইয়াত এক্সপৰ্ট কৰক ইয়াত দেখা পাইছে এক্সপৰ্টিং উইণ্ড' খোল খালে ইয়াত কিমান প্ৰগ্ৰেছ হৈছে এইটো দেখাই থাকিব হয় ফ্ৰেণ্ডছ এয়া দেখা পাইছে আপোনালোকে ইতিমধ্যে টাস্কটো কমপ্লিট হৈছে আমাৰ যিটো ভিডিঅ' ফাইল তাৰ পৰা অডিঅ'টো ডিলিট হৈ গৈছে চ' এতিয়া আমি চাবৰ কাৰণে ফাইন টাৰ্গেটত যাব লাগিব ফাইন টাৰ্গেটত এয়া আমাৰ ভিডিঅ' ফাইলটো এক্সপৰ্ট হৈছে এইটো প্লে কৰি চালে আপোনালোকে দেখা পাব যে ইয়াত কোনো অডিঅ' নাই চ' ফ্ৰেণ্ডছ আপোনালোকে মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসমূহৰ মাজত আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ